নমস্কাৰ, আজি আপোনালোকক দেখুৱাম বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আমি ক'ত গৈছিলোঁ। ইফালে পিছে আহিলোঁ মেডিকেল কলেজলৈ। মেডিকেল কলেজতে এই মেমগৰাকীক আমি উপহাৰ হিচাপে এনেকৈ গছপুলি দিলোঁ আৰু গছপুলি দিয়াৰ পাছতে তেওঁলোকৰ অকণমান কথাও পাতিলোঁ। ইয়াৰ পাছতে পিছে আমি ইয়াৰ পৰা উভতিছোঁ আৰু ইয়াৰ পৰা উভতাৰ পাছতে আকৌ আমি মেডিকেল কলেজখনো একবাৰ আপোনালোকক দেখুৱাই দিলোঁ। তাৰ পাছতে পিছে চিপছ খাই অলৰেডি অকণমান ভোক লাগি আছিলে, চিপছকে খাই পেলাই ভোক গুচাইছোঁ। এয়া পিছে মেডিকেল কলেজখন। মেডিকেল কলেজতে একদম আহিলোঁ আকৌ এবাৰ, মানে আমি আকৌ টাউন গৈছিলোঁ, টাউনৰ পৰা আকৌ ঘূৰি আহিলোঁ। কাৰণটো হৈছে আমি ইয়াত যিহেতু গছপুলি ৰোৱা নাছিলোঁ, গছপুলি আমাৰ ওচৰত কম আছিলে বাবে আমি আকৌ আনিব গ'লোঁ। ইয়াতে আনি পেলাই আকৌ তিনিগৰাকী মেম পালোঁ, তিনিগৰাকী মেমৰ লগতে কথা পাতিলোঁ। তেওঁলোকৰ লগত কথা পতাৰ পাছতে ষ্টুডেণ্টবিলাককো দেখিলোঁ, ষ্টুডেণ্ট দাদা বা সকলো এনেকৈ কৈছে আৰু আমিও চাওকচোন কিমান যে এনজয় কৰিছোঁ তাতে। আৰু এইফালে আমি এনজয় কৰা বুলি নহয় আৰু কেণ্টিনত আহিলোঁ, ভোক লাগিছে যিহেতু, তো আমি এনেকৈ খাব আহিলোঁ। খোৱাৰ পাছতে এয়া আকৌ লিচি খাব লৈছোঁ আৰু আজি আকৌ ৰাতি যাব ওলাইছোঁ আমাৰ দেউতাৰ আৰু আমাৰ বৌহঁতৰ লগত মেডিকেল কলেজলৈ। মানে বৌ মেডিকেল কলেজ যোৱা নাই যিহেতু, সেয়ে আমি ফুৰাব নিবলৈ। তো আজি